আমি তাদের বিবরণ দিকে যাওয়া 5 ফেব্রুয়ারি 2021 সনে যে কমিশন আসন করে আমার কিন্তু ফজল হয়েছিল সেই কিন্তু ফজল দেওয়ার পর আমার শিক্ষক মর্যাদা দিয়ে হারিয়েছে আমার জীবন এক জীবন যখন আমি পার করে আইছো আজি 4 বছরে আমি সেই জীবনটো পরিত্ৰাণ পাবৰ বাবে চৰকাৰৰ বিভিন্ন ধৰণে আমি আন্দোলন প্ৰতিবাদ কাৰ্যসূচী তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছিলোঁ কিন্তু আজি প্ৰতি তেওঁলোকৰ কাম কৰা নাই সেয়ে আজি পুনৰ এই ডিছকাশ্যন আন্দোলনৰ জৰিয়তে আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আমাৰ সমস্যা সমাধানৰ বাবে আমি পুনৰ ইয়াত একত্ৰিত হৈছোঁ আমাৰ এই আন্দোলন এয়া শেষ নহয় এই আন্দোলন গতানুগতিক চলি আছে আৰু আগলৈ চলি থাকিব একমাত্ৰ আমাৰ দাবী আমি যিখিনি দাবী লৈ চৰকাৰৰ ওচৰত তাক চাপিছোঁ সেই দাবীসমূহ পূৰণ নোহোৱালৈকে আমাৰ আন্দোলন জাৰি থাকিব আজি কাৰ্যসূচী ডিছকাশ্যনৰ কাৰ্যসূচী শুভাৰম্ভণিত আমাৰ সভাপতি শ্ৰীযুত ৰবীন্দ্ৰ বৰগোহাঁইয়ে আজি এই প্ৰতিবাদী কাৰ্যসূচী মুকলি কৰাৰ আমি অনুৰোধ জনাইছোঁ সর্বপ্রথম প্যাকেজিত মধ্যাহ্নকালী আৰু নিম্ন প্রাথমিক শিক্ষক সংস্থাৰ গুৰুসকল আপোনালোকে নিৰ্দিষ্ট স্থানত আহি আপোনালোকে এই যি আমাৰ আসন আছে আসনসমূহ গ্ৰহণ কৰিবৰ কাৰণে মই প্ৰথমতে অনুৰোধ জনাইছোঁ আৰু আজি আমাৰ যি এই ডিছকাশ্যনৰ কাৰ্যসূচী এই কাৰ্যসূচী মুকলি কৰিবলৈ আগবাঢ়িছোঁ গতিকে সকলোৱে আপোনালোকে নিজৰ নিজৰ স্থানত থাকি আমাৰ এই আৰম্ভণি এই কাৰ্যসূচী আৰম্ভণি এই মুহূৰ্তত সকলোকে সাজু হ'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ শ্ৰদ্ধেয় আমাৰ সদৌ প্ৰাদেশিকৃত মধ্যাহ্নকালী আৰু নিম্ন প্ৰাথমিক শিক্ষক সংস্থাৰ বিষয়ববীয়াসকল জিলা সমিতিৰ বিষয়ববীয়াসকল ব্লক সমিতিৰ বিষয়ববীয়াসকল শ্ৰদ্ধেয় আমাৰ টিউটৰ বন্ধুসকল অৰ্থাৎ ছাৰ বাইদেউসকল আজি 2021 চনৰ 5 ফেব্ৰুৱাৰীত আমাক প্ৰাদেশিকীকৰণৰ নামত শিক্ষক হিচাপে নিযুক্তি নিদি টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰি আমাক যি অন্যায় কৰিলে তাৰ প্ৰতিবাদত আমি এই 4টা বছৰে চৰকাৰৰ ওচৰত বিভিন্ন ধৰণৰ দাবী দাবাজ বিভিন্ন ধৰণৰ অনুনয় বিনয় বিভিন্ন ধৰণে আমি আলোচনা বিলোচনা আৰু দৰখাস্ত প্ৰদান কৰিলোঁ কিন্তু আজি প্ৰতি আমাৰ এই দাবীসমূহৰ প্ৰতি চৰকাৰে তিলমানো গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিতত আমি আকৌ ডিছকাশ্যনৰ নিচিনা এনে এক কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে আমি শিক্ষামন্ত্ৰীৰ লগত কেৱল আমি আলোচনাত মিলিত হৈছোঁ আমি অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডাঙৰীয়াৰ লগত আমি আলোচনাত মিলিত হৈছোঁ আমি অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব ডাঙৰীয়াৰ লগত মিলিত হৈছোঁ আৰু বিভিন্ন বিষয়াসকলৰ লগত আলোচনা কৰিছোঁ MLA সকলৰ লগত আলোচনা কৰিছোঁ বিভিন্ন আমাৰ মন্ত্ৰীসকলৰ লগত আলোচনা কৰিছোঁ কিন্তু আমি আজি পৰ্যন্ত মুখ্যমন্ত্ৰীৰ লগত সাক্ষাৎ কৰিবৰ কাৰণে আমি সুবিধা পোৱা নাই আমি বিশেষকৈ এই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিবৰ কাৰণে বিভিন্ন সময়ত আবেদন নিবেদন কৰিছোঁ যদিও তাৰ পৰা আমি কোনো সদুত্তৰ তেখেতৰ পৰা পোৱা নাই আৰু তেখেতক লগ কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণে আমি কি কৰিছোঁ যে
বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়া, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আৰু অন্যান্য সকলৰ লগত আমি আলোচনা কৰিছো যে আপুনি যিকোনো প্ৰকাৰে আপোনালোকে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি দিয়ক। যোৱা সময়ছোৱাত আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছিল যে তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি দিব, কিন্তু শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি দিবৰ কাৰণে সক্ষম নহল। তাৰমানে আমি বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাইছো যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আজি পৰ্যন্ত লগ দিবৰ কাৰণে প্ৰয়াস কৰা নাই বা তেখেতে কোনো ধৰণৰ আমাৰ প্ৰতি অনুকম্পা দেখুওৱা পৰিলক্ষিত হোৱা নাই। আমি যদিও বিভিন্ন সময়ত বিভিন্ন স্থানত অনানুষ্ঠানিকভাৱে তেখেতৰ অসমৰ বিভিন্ন প্ৰান্তত সাক্ষাৎ হৈছে, কিন্তু তেখেতক যেতিয়া সাক্ষাৎ কৰিবলৈ যোৱা হয় হ'ব কৰিম এনেধৰণে দুই এটা কথা কৈ তেখেতে লগে লগে বেলেগ ফাললৈ চাই বেলেগ দৃষ্টিৰেহে বেলেগ ফালেহে তেখেতে মনোযোগ দিয়ে, আমাৰ প্ৰতি কোনো সহৃদয়তা সেই সময়ত প্ৰকাশ নকৰে। যদিও আমি ৰাজকাগজীয় ক'ৰবাত কেতিয়াবা লগ কৰিছো, কিন্তু আনুষ্ঠানিকভাৱে আমি তেখেতক লগ কৰিবৰ কাৰণে কিমান যে পিটিশ্যন দিলো, মুখ্যমন্ত্ৰী ডাক বিভাগত কিমান পিটিশ্যন দিছো, মুখ্যমন্ত্ৰী প্ৰিয়ৰ লগতো আলোচনা কৰিছো, বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছো, কিন্তু তেখেতে আজি পৰ্যন্ত আমাক লগ কৰিব পৰা নাই। আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত যিবিলাক আমি আলোচনা কৰিছো, সেই শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছে আৰু সেই প্ৰতিশ্ৰুতি মতে তেখেতে এটাও কাম কৰিব পৰা নাই। গতিকে এনেকুৱা পৰিস্থিতিত আমি দিক বিদিক হেৰুৱাই পেলাইছো। আমি কি কৰিলে আমি এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত সাক্ষাৎ কৰিব পাৰিম আৰু আমাৰ যি আমি টিউবৰ পৰা টিচাৰ হ'বৰ কাৰণে যি আমি বদ্ধপৰিকৰ হৈছো, আমি আগতে যিহেতুকে আমি শিক্ষক হিচাপে আছিলো আৰু আমি শিক্ষকৰ সেই মৰ্যাদা ঘূৰাই পাবৰ কাৰণে যি নিৰৱধি আমি প্ৰচেষ্টা চলাইছো, সেই নিৰৱধি প্ৰচেষ্টা আমি কৰিছো যদিও তেখেতক মুখ্যমন্ত্ৰীৰ ওচৰতে গোটেই চাবি কাঠিটো থকা পৰিপ্ৰেক্ষিতত বাকীসকলে একো কৰিব পৰা নাই। ফলত আমি এই ডিছমিছনৰ কাৰ্যসূচী আজি ঘোষণা কৰা হৈছে। আমাৰ মূল দাবীসমূহ হৈছে যে আৱেগিকৃত টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণ কৰিব লাগে। 2 নম্বৰতে কথাটো হৈছে কি, আমাৰ স্কেল পে যোগেদি দৰমহা প্ৰদান কৰিব লাগে। আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু যেতিয়া তেওঁ শিক্ষামন্ত্ৰী হৈ আছিলে, শিক্ষামন্ত্ৰীত্ব কালচোৱাতে আমাক এই টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিলে আৰু সেই সময়ত তেখেতে 10 লাখ টকা গ্ৰেচুইটি, যিসকলে মৃত্যুবৰণ কৰিছে, যিসকলে ৰিটায়াৰ হৈছে, তেখেতসকলক 10 লাখ টকা গ্ৰেচুইটি দিয়াৰ যিটো তেখেতে নিজে ঘোষণা কৰিছিলে, সেই তাৰ কোনো ব্যৱস্থা তেখেতে গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত আজি আমাৰ ডিছমিছনৰ কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ আমি তেখেতৰ অফিচত গৈ আমাৰ এই ইনভিটেশ্যন লেটাৰ দিয়া হৈছে। তদুপৰি মেইলৰ যোগেদিও তেখেতক তাৰ আগতে আমি অৱগত কৰা হৈছে। গতিকে এই আমাৰ গোটেই বিষয়টো তেখেতসকলৰ ওচৰত বৰ্তমান আছে আৰু এতিয়া অলপতে ফোন কৰাৰ মতে মোলৈ ফোন কৰিছিলে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ পৰা। তেতিয়া কৈছে যে আপোনালোকে আলোচনা কৰিবলৈ আহক। মই ক'লো আজি আলোচনা এতিয়া কৰিব পৰা নাযাব, 3:30 বজালৈকে আমি আলোচনাৰ কথাটো আমি চিন্তা কৰা নাই, যিহেতুকে আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ সকলো আমাৰ সতীৰ্থ আহি উপস্থিত হৈছে। এই সময়ত আলোচনা কৰিব পৰা ব্যৱস্থাটো নাই। আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতহে আমি আলোচনাৰ কথাটো আহিব আৰু 3:30 বজাৰ পাছতহে এই আলোচনাৰ বিষয়টোলৈ আগবাঢ়িব পাৰিম বুলি ইতিমধ্যে মই টেলিফোনিক কনভাৰ্চেশ্যনলৈ কথা অৱগত কৰিছো।
দ্বিতীয় কথাটো হৈছে কি যে আজি আমাৰ যি এইটো অৱস্থান ডিছমিউচনৰ কাৰ্যসূচী, এই ডিছমিউচনৰ কাৰ্যসূচীটো আমি ইয়াৰ পৰা দিছপুৰলৈ যাত্ৰা কৰিব লাগে, দিছপুৰ যাত্ৰা। গতিকে দিছপুৰ যাত্ৰা কৰিবৰ কাৰণে আমাৰ সকলোৱে সাজু হৈ আমি দিছপুৰলৈ আমি এতিয়া যাত্ৰা কৰিব লাগে। আৰু কোন কেনেধৰণে ক'ত আছে মই নাজানো, বাকীসকল যিসকলে বাহিৰত আছে তেখেতসকলে আহক, আমাৰ কাৰ্যসূচীটো আমি ৰূপায়ণ কৰিব বিচাৰিছোঁ। আৰু আমাৰ যেতিয়ালৈকে আমি আমাৰ যিকেইটা দাবী, এই দাবীকেইটা চৰকাৰে গ্ৰহণ নকৰিব তেতিয়ালৈকে আমাৰ এই আন্দোলন চলিয়ে থাকিব। আজি আন্দোলন নহয়, ভৱিষ্যতে আমাৰ আন্দোলন চলি থাকিব যেতিয়ালৈকে আমাৰ এই দাবীখিনি চৰকাৰে গ্ৰহণ নকৰে বা বিবেচনা নকৰে। চৰকাৰে আমাৰ তিনিটাৰ পৰা বিচাৰ কৰি দিব পাৰে, কিন্তু তেখেতসকলৰ সেই সদিচ্ছাৰ অভাৱ নে কি মানসিকতা সেই কথাটো আমি নাজানো। আমি যেনেকুৱা একোজন ব্যক্তি, তেখেতসকলৰ একোজন ব্যক্তি। আমি গোটেই জীৱন যৌৱন আমাৰ শিক্ষকতা আমি বিনা বেতনে ছাত্ৰ ছাত্ৰীৰ ওচৰত আমি উৎসৰ্গিত কৰি আমি গোটেই জীৱন শেষ কৰি দিছোঁ। আৰু আজি তেখেতসকলে ভকতসকলকো আজি পইচা দিয়া কথাটো তেওঁলোকে বিবেচনা কৰিব পাৰে। অথচ এইসকল ব্যক্তি যিসকলে আজি 30-35 বছৰ কাল বিনা বেতনে শিক্ষকতা কৰি আহিলে, এইসকল ব্যক্তিৰ কাৰণে অকণমান অনুকম্পাত যে আজিলৈকে তেওঁলোকে প্ৰদৰ্শন কৰিব পৰা নাই, সি সঁচাকৈ পৰিতাপৰ বিষয়। কিছুমান বিষয় তেখেতসকলে চিন্তা কৰিছে, আমি ভাল পাইছোঁ, আমি ভাল নোপোৱা নহয়। কিন্তু এই যিসকলে বিচাৰি আছে, যিসকলৰ প্ৰাপ্য অধিকাৰ, তেওঁলোকে আজি বিচাৰিলেও আজি পোৱা নাই। অভয়ৰতনীৰ দৰে বিচাৰিলেও তেখেতে বিচাৰি যেতিয়া ভিক্ষা যেনেকৈ বিচাৰি নাপায়, আমিও তেনেধৰণে ভিক্ষা বিচাৰি ভগাৰ নিচিনাকৈ আমি যদিও বাৰে প্ৰতি আমি তেখেতসকলৰ লগত আলোচনা বিলোচনা কৰিছোঁ, তথাপিও আমি সেই কোনো ধৰণৰ আমাৰ সহায় আজিলৈকে লাভ কৰা নাই। আশা কৰিছোঁ আজি আমাৰ এই ডিছপ'ৰ্চনৰ কাৰ্যসূচীৰ যোগেদি আমি দিছপুৰলৈ যি যাত্ৰা কৰিম, আমাৰ এই কণ্ঠস্বৰ তেখেতসকলে শুনিব আৰু আমাৰ প্ৰতি যিখিনি তেখেতসকলৰ বিবেচনা, সেই বিবেচনাখিনি তেখেতসকলে প্ৰদৰ্শন কৰিব বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ নিয়ম শৃংখলা ৰক্ষা কৰি আমাৰ সতীৰ্থসকলক, আমাৰ ছাৰ বাইদেউসকলক, আমাৰ টিউটৰ ছাৰ বাইদেউসকলক আমি ডিছপ'ৰ্চনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি সকলোলৈকে পুনৰ অনুৰোধ আৰু আহ্বান জনাই মোৰ এই চমু বক্তব্য সামৰি মাৰিছোঁ। আৰু লগতে ডিছপ'ৰ্চনৰ কাৰ্যসূচী আৰম্ভ হৈছে বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ।